So hey guys, welcome to new vlog. So বন্ধুসকল আজি হৈছে শনিবাৰ আৰু এতিয়া টাইমটো বাজিছে চাগে 11:10 নে কিমান আৰু গোটেই দিনটো মানে কি আৰু ৰাতিপুৱাৰ পৰা বিছনাতে পৰি আছিলোঁ। সো এনে অলপ ওলাই আহিছোঁ পিছফালে আৰু আজি লগত কোনো নাই, অকলে আহি আছোঁ। এনে মানে অলপ পিছফালে ঘূৰি ফুৰি যাওঁ বুলি ওলাই আহিছোঁ। মানে ঘৰত আমনি লাগি আছিলে যিহেতু পাপুও নাই আৰু অনুপমহঁতেও নাই, এতিয়া অকলশৰে আছিলোঁ। সো সেইটো কাৰণে ভাবিলোঁ অলপ ওলাই যাওঁ বুলি, সেইটো কাৰণে ওলাই আছোঁ। তো পাপুৱে গৈছে মানে চিমেণ্ট চাপৰি য'ত পাদেশী হৈ আছে। সো পাপুৱে মানে পৰহি দিনাখন গুচি গ'ল। মানে সি মোক খবৰ নকৰিলে, মানে ছাডেনলি মানে ৰাতি সি গৈ পেলাই মানে থাকিলেগৈ এজন লগত। মানে সিহঁতে ৰাতিপুৱাই মৰ্ণিঙে গুচি যাব লাগে বুলি তাতে আগতীয়াকৈ গৈ থাকি দিলে। তাৰপিছত পিছদিনাখন মই গম পাইছোঁ যে সি গুচি গ'ল বুলি। বাকী কথাটো সেইটোৱে, সেইটো কাৰণে পাপুও নাই আৰু মই অকলশৰে এতিয়া আছোঁ বুলি ক'ব লাগিব। আৰু যিহেতু সিহঁতে চাগে পূৰা পাদেশীটো খতম হোৱাৰ পাছতে আহিব চাগে। ত' এতিয়ালৈকে মানে ফোনটো কৰোঁ, ভালকৈ নেটৱৰ্ক নাথাকে নেকি, কথা মোৰ ভালকৈ শুনি নাপায়, মানে সেইটো কাৰণে কথা পতাও ভালকৈ হোৱা নাই। আৰু সিহঁতে তাত ব্যস্ত হৈ থাকে চাগে, যিহেতু বিনীহঁতৰ লগত গৈছে মানে। তো কেতিয়া আহে চাওঁ, আহি পালে মানে আপোনালোকক নিশ্চয় দেখাম, আপোনালোকক ক'ম। আৰু সি তাত কি কৰিলে, কি কৰা নাই, তাত এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে চব আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু, তাক সুধি ল'ম। তো আপোনালোকে ভিডিঅ'টো বাকী এইখিনিতে বগৰী গছ এটা পালোঁ, পূৰা লাগি আছে বগৰী পকি আহিছে। আৰু এইটো টাইমতে খাব লাগে, বেছি পকিলেও খাই ভাল নালাগে আৰু বেছি কেঁচা হৈ থাকিলেও খাই ভাল নালাগে। গছটো চাওক ইমান সৰু, গুটি কিন্তু বহুত লাগি আছে। খাবলৈ কেনেকুৱা টেষ্ট কৰি চাওঁ। তো দুটামান ছিঙাই লৈছোঁ, এটা খাই চাওঁ কেনেকুৱা লাগে। ঠিকে আছে, ইমান টেঙাও নহয় ইমান মিঠাও নহয়, জোখতে আছে। আৰু অলপ পকিব লাগিব নেকি কথাটো। বাকী আপোনালোকক আগৰ ভিডিঅ'বিলাকত কৈছোঁৱে যে বতৰটো এইকেইদিন বৰ বেছি ভাল নহয়, আজিও ইমান বেছি ভাল নহয়, কিয়নো সূৰ্যটো ভালকৈ ওলোৱা নাই। ওলাইছে অলপ চলপকৈ ওলাইছে, মানে ইমান ক্লিয়াৰ হোৱা নাই হ'লেও। আৰু বাকী আহি আছোঁ এতিয়া নদী কিনাৰ পালোহি, আপোনালোকক নদীৰ ওচৰত গৈ পেলাই দেখাই আছোঁ। আগৰ বহুতকেইটা ভিডিঅ'ত আপোনালোকক কৈছোঁৱে যে নদীটো আমাৰ এনেকুৱা দিনত শুকাই যায় আৰু বাৰিষা দিনত নদীটো আহি যায়। আৰু যিহেতু এতিয়া নদীটো নাই, সেইটো কাৰণে দলংটোৰ অৱস্থা চাওক কি হৈ আছে, গোটেই ভাঙি চিঙি আছে আৰু কোনো বনোৱা মানুহ নাই। এতিয়া যিহেতু নদীটো নাই, যেতিয়া চব তলেদি এনেকৈ কৰি পেলাই গুচি যায় মানে। বাকী যেতিয়া নদীটো আহিব তেতিয়া দলংটো বনাব চাগে, আৰু কথাটো সেইটোৱে। আৰু বন্ধুসকল মানে কথাটো কি, যেতিয়া মানুহ মানে 2-3 দিনমান যদি গেপছ দি দিয়া হয়, মানে ভিডিঅ' চিডিঅ' যদি নবনাওঁ, তেতিয়া মানে বনাবলৈ মন নাইকিয়া হৈ যায়। আৰু যেতিয়া নেকি বনাই থাকোঁ বা ডেইলি ভিডিঅ' বনাই থাকোঁ, তেতিয়াহ'লে মানে কামটো কৰিও ভাল লাগে আৰু ডেইলি বনাবলৈ মনটো গৈ থাকে। যদি এদিন দুদিন মাজতে গেছ দি দিয়া হয়, তেতিয়াহ'লে মানে কি কামটোত মানে ইণ্টাৰেষ্ট নাইকিয়া, মানে কৰি ভাল নলগা হৈ যায়। চ' সেইটোৱে কথাটো। তো ডেইলি কৰিব লাগে, সেইটো কাৰণে ডেইলি কৰিবলৈ ট্ৰাই কৰোঁ, কিন্তু বাট সময়বোৰ নিমিলেগৈ যে, সেইটো কাৰণে মানে ডেইলি কৰিব নোৱাৰোঁ। চ' কথাটো সেইটোৱে, আপোনালোকে ছাপোৰ্ট দেখাওক, মৰম দেখাওক, তেতিয়া ডেইলি ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিম। আৰু কথাটো সেইটোৱে। বাকী চাই থাকক। আজি ভিডিঅ' বনাম বুলি কোনো প্লেনিঙে নাছিলে, কিন্তু মানে কি হ'ল, ভিডিঅ'টো এটা বনাই আপোনালোকক দিওঁ বুলি ভাবিছোঁ, কিয়নো মানে পাপু নাই আৰু পাপু ক'ত গৈছে কি কথা আপোনালোককো অলপমান আপডেট দি দিলোঁ বুলি ভিডিঅ'টো বনালোঁ। আৰু বাকী ভিডিঅ' দিবলৈ কাৰণে আগৰ ভিডিঅ' ক্লিপছো পৰি থকা নাই, সেইটো কাৰণে মানে আজি এটা এনেই সৰু সুৰাকৈ বনাই পেলাই দি আছোঁ। তো আপোনালোকে মাত্ৰ লাইক কৰি দিব ভিডিঅ'টো, অকলে আজি আহি পেলাই ভিডিঅ'টো শ্বুট কৰি আছোঁ যিহেতু। আপোনালোকে বহুত কেইজনে ভিডিঅ'টো চাই কিন্তু ভিডিঅ'টো লাইক নকৰে আৰু ছাবস্ক্ৰাইব নকৰে। তো প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মানে ভিডিঅ' বনোৱাৰ উৎসাহটো অলপ বাঢ়ে। আৰু তো কথাটো সেইটোৱে। আৰু আহি থাকোঁতে ইয়াত মন কৰিলোঁ, মানে এইটো শিমলু গছ বুলি কয় আমাৰ ভাষাত। তো ইয়াত মানে কি হ'ল, ভগৱানৰ ফটো এটা আৰু ইয়াত এটা সৰু গতি টাইপ এটা আছে, মানে কিবা কোনোবা পূজা চূজা কৰিছিলে চাগে। ভগৱানৰ ফটোটো উল্টা হৈ আছে, এতিয়া জাহা তাহা বস্তুটো চুবলৈও ভাল নালাগে। চ' সেইটো কাৰণে নোচোৱা আৰু কোনে বা কি। বাকী বন্ধুসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আৰু যিহেতু মই অকলে আছোঁ আজি, কোনো এজনো লগত নাই আৰু ভিডিঅ'টো বনাই অকলে ভাল লগা নাই মানে। চ' সেইটো কাৰণে বেছি দীঘল নকৰোঁ, আৰু মনটো মানে ভাল নালাগে অকলে হ'লে মানে। চ' কথাটো সেইটোৱে। আৰু হ'ব ভিডিঅ'টো আজিলৈ ইমানেই, আৰু লগ পাম নতুন এটা ভিডিঅ'ত। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, আৰু যদি চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব। তো লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়াহ'লে বাই।